হেল্ল' ক'ত আছে? এই কৰোণাৰ কাৰণে প্ৰটেষ্ট কৰি আছোঁ তহঁতে। কৰোণাৰ কাৰণে প্ৰটেষ্ট? আবে কৰোণাটো মাৰিব বুলি ভাবছে নেকি? কৰোণা বেমাৰ, এতিয়া এইগিলাখান বাদ দিয়াতে জলদি এতিয়া। কি কৰি আছা? কিনো কৰবি আৰ, এনেই মোবাইল টিপি আছোঁ। গেলাক না কৰোণাটোৰ প্ৰটেষ্ট কৰাৰ কাৰণে? নাই এনেই বহি আছিলোঁ ঘৰত, নিখিল মামা ফোন কৰি মাতিলে সেইকাৰণে গেলোঁ। তাকেইতো কৰোণা বাৰু যাব। চাইণ্টিষ্ট মামাহঁতে লাগি আছে কৰোণাৰ ভেকচিন লোৱাত, কিন্তু কাটো কি হ'ব? কৰোণাৰ মাজত কাটো নোহোৱা হৈ গৈছে। নিজৰ জাতি আৰু অসম আমি নিজেই বচাব লাগিব। অঁ বে, তই মোৰ আজি খুলি দিলি। কি? চকু। অহ তেৰা বাপ আয়া। হেই কুকুৰ চুকুৰ ধৰাই দিবা ইচ্ছা যায়। এটা কুকুৰ থকা আৰু এটা লৈ আহিছি। তহঁতৰ দুটা কুকুৰ নেকি? এই কুকুৰ, টিকা ফটা পুৰা নাম্বাৰটো আছে লগচোন দুটাতে। মোবাইলটো ভাঙি পেলালা কুকুৰটোৱে। কি হৈছে? চেকেণ্ড কুকুৰটো হ'ল গম পালোঁ ৰ। থলো মোবাইল। হেল্ল' বাপা। হেল্ল' খুৰা, এই দুটা বোলে কিবা কয়। বাপা তোমাৰ ৰিজাল্ট ইমান এটা ভাল হোৱা নাছিল নহয়। ক'ত এডমিশ্যন ল'লা? এই আমাৰ ইয়াতে থকা কলেজখনতে ল'লোঁ। আমাৰি 102% পাইছিল নহয়। নকবা আৰু গুৱাহাটী কেইটা মাষ্টাৰ গিলা আহি পেলাই টানি টানি লৈ যায় হা কলেজত। গুৱাহাটীতে এডমিশ্যন ল'লাক দা। মাষ্টাৰ গিলা ঘৰত আহি পেলাই মাতি থাকে প্ৰফেচাৰ গিলাই। কি ক'বা আৰু ষ্টেণ্ড কৰা চলি না। মাষ্টাৰগিলা কাম নাই আৰু চালাবোৰৰ। সেই দুটাৰ লগত কথা পাতক। হেল্ল' টিকা ফটা। নকবা কুকুৰটো মোবাইলটো পেলাই ভাঙি পেলাকে। কোনটো কুকুৰে? প্ৰীতম কলিতা? হয়। আপোনাৰ পাৰ্চেল এটা আছিল। ৰ'বা দিছোঁ। দাদা ৰতন কলিতাৰ ঘৰটো কোনফালে জানিব নেকি আপুনি? আপুনি এইফালে আমাৰ গেটখন পাব। গেটখনৰ পাছত আপুনি হাই ৰাস্তা পাব। আপুনি চিধা গৈ লেফ্ট চাইডে সোমাই দিব, তাত এটা মন্দিৰ পাব। মন্দিৰটো আপুনি ধুনীয়াকৈ সেৱা এটা কৰি ঘূৰি আহিব। ঘূৰি আহি পিনে আপুনি এইফালে চিধা হাই ৰাস্তাই যাই থাকিব। তাৰপিছত আপুনি এটা ৰাইট চাইডে এটা পুখুৰী পাব। পুখুৰীটো কাষেদি ৰাস্তা পাব। সেই ৰাস্তাটোৰে আপুনি যাব নালাগে। আপুনি তাৰে অপজিট চাইডে আৰু এটা ৰাস্তা পাব। আপুনি সেইটোৰেও যাব নালাগে। আপুনি আৰু অকণ আগতকৈ ৰাইট চাইডে ৰাস্তা পাব, সেইটোৱে সোমাই যাব। আৰু সেইটোৰে যায় আপুনি চিধা গৈ থাকিব। এটা ওপৰত চাব, তলত চাব, ৰাইটত চাব, লেফ্টত চাব, চাই গৈ থাকিব। তাৰপিছত আপুনি চিধা গৈ পেলাই গ'লে আপুনি এটা মন্দিৰ পাব। মন্দিৰৰ এটা মন্দিৰ পাব। মন্দিৰটো গাড়ী পেলাই মন্দিৰ খাই আকৌ ঘূৰিব। ঘূৰি পেলাই আপুনি চিধা যাব, ৰাইট যাব, ওপৰত চাব, তলত চাব। আপুনি চাই যাব, তাৰপিছত এটা পুখুৰী হ'ব। পুখুৰীটো কাষতে গছ থাকিব আৰু গছৰ তলত দুটা গৰু থাকিব। আচ্ছা, কুমুদ কলিতা ঘৰ ঘৰ। এক মিনিট, কুমুদ কলিতা ঘৰটো ক'ত? হেল্ল' গাইজ, আজি 4 মাহ হ'ব হ'ল একো ভিডিঅ' দিয়া নাছিলোঁ। ৰেষ্ট ল'লোঁ এইকেইদিন, একো মানে বাহিৰতো যাব পৰা নাই কৰোণাৰ কাৰণে, জানে আপোনালোকে। গতিকে আজি 3 মাহ পিছত ভিডিঅ' এটা দিলোঁ। সৰু ফাইন্স ভিডিঅ' এটা, ইমান এটা কমেডি নহ'বও পাৰে। গতিকে ছাপোৰ্ট কৰিব। তেতিয়া নতুন ভ্লগ ভিডিঅ' আহি আছে, তেতিয়ালৈকে ছাপোৰ্ট কৰি থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। আৰু তেতিয়ালৈকে লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। টিল দেন টাটা, বাই বাই, জয় আই অসম। নিজৰ জাতি আৰু অসম আমি নিজেই বচাব লাগিব। কুমুদ কলিতা ঘৰটো ক'ত?